নমস্কাৰ বন্ধুসকল, ছ'চিয়েল লাইফ এক্সপ্ল'ৰলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, সকলোৱে ডায়েটত থকা কথা কয়, কিন্তু কোনটো বস্তু কি লগত খাব লাগে সেইটো নাজানে। ফল মূল, দৈ গাখীৰ, মাছ মাংস ভাল খাদ্য, কিন্তু খাদ্যৰ কম্বিনেশ্যন মিলিলেহে পুষ্টিকৰ হয়। আমি বহুতো পুষ্টিকৰ খাদ্য খাওঁ, কিন্তু কোনটোৰ লগত কোনটো খাব লাগে নাজানিলে আমাৰ দেহৰ অসুবিধাহে হ'ব। আয়ুৰ্বেদত সঠিক কম্বিনেশ্যনত খাদ্য খাবৰ বাবে জোৰ কৰে। আয়ুৰ্বেদৰ মতে বেলেগ বেলেগ নেচাৰৰ বস্তু একে সময়তে খাব নালাগে। উদাহৰণস্বৰূপে গৰম ঠাণ্ডা, টেঙা তিতা একে সময়তে খাব নালাগে। আজি এনে কেইটামান খোৱা বস্তুৰ কথা ক'ম যিকেইটা একে সময়তে খাব নালাগে। আপুনি যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই কৰি লওক। যদি এই ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰি দিব। লাইক কৰাৰ কাৰণে পইচা পোৱা নাযায়, কিন্তু উৎসাহ এটা পোৱা যায়। আহক মূল বিষয়টোলৈ যাওঁ। দৈৰ লগত কি খাব নালাগে জানো আহকচোন। দৈৰ লগত কোনো ধৰণৰ টেঙা ফল খাব নালাগে, কিয়নো দৈ আৰু টেঙা ফলৰ মাজত বেলেগ বেলেগ এনজাইম থাকে, সেইকাৰণে পচন্দ নহয়। দৈ হৈছে ঠাণ্ডা বস্তু, কোনো ধৰণৰ গৰম বস্তুৰ লগত খাব নালাগে। মাছ হৈছে গৰম বস্তু, সেইকাৰণে দৈৰ লগত খাব নালাগে। আয়ুৰ্বেদৰ মতে খেজুৰৰ লগত মুৰ্গী মাংস একেলগে খাব নালাগে। গাখীৰৰ লগত কি বস্তু খাব নালাগে জানো আহকচোন। গাখীৰৰ লগত তেলত পোৰা বস্তু খাব নালাগে। গাখীৰৰ লগত নিমখীয়া বস্তুও খাব নালাগে। গাখীৰ চাহৰ লগত কোনো ধৰণৰ নিমখীয়া বস্তু খাব নালাগে। গাখীৰৰ লগত নিমখীয়া বস্তু খালে সহজতে হজম নহয়। গাখীৰৰ লগত ফল খাবও নালাগে। গাখীৰৰ লগত ফল খালে গাখীৰত থকা কেলছিয়ামে ফলৰ এনজাইম শুহি লয় আৰু শৰীৰে ফলৰ এনজাইম নাপায়। সেউজীয়া শাক পাচলি আৰু মূলা খোৱাৰ পিছত গাখীৰ খাব নালাগে। কণী, মাংস আৰু পনীৰ খোৱাৰ পিছত গাখীৰ খাব নালাগে, কাৰণ হজম হোৱাত অসুবিধা হয়। কল আৰু কমলা একেলগে খাব নালাগে, কিয়নো টেঙা ফলে মিঠা ফলৰ পৰা ওলোৱা চুগাৰক বাধা দিয়ে আৰু হজম নহয়, লগতে ফলৰ ভিটামিনো কমি যায়। মৌজোল কেতিয়াও গৰম কৰি খাব নালাগে। জ্বৰ হৈ থাকিলেও মৌজোল খাব নালাগে। মৌজোল আৰু মাখন একেলগে খাব নালাগে। মৌজোল চাহৰ লগতো খাব নালাগে। বইল কৰা কণীৰ লগত নেমু খাব নালাগে। এনেকুৱা বহুত মানুহক দেখা পোৱা যায় যি বইল কৰা কণীৰ লগত নেমু চেপি খায়, কাৰণ সোৱাদটো ভাল হয়। সোৱাদৰ ক্ষেত্ৰত ভাল, কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত বেয়া। নেমু আৰু বইল কৰা কণী খালে হাৰ্ট এটেক আহিবও পাৰে। আপোনাৰ ব্লাড প্ৰেছাৰ কম যদি আপুনি কেতিয়াও বইল কৰা কণীৰ সৈতে নেমু নাখাব। কণীৰ লগত কেতিয়াও কল খাব নালাগে। কলৰ লগত গাখীৰ খালে বহুত লাভ হয়, কিন্তু কলৰ লগত বইল কৰা কণী খালে আপোনাৰ পেটত নানা ধৰণৰ অসুবিধা হ'ব পাৰে। বইল কৰা কণীৰ লগত কেতিয়াও মাছ খাব নালাগে। বইল কৰা কণী খোৱাৰ পিছত মাছ খালে ছালত বিভিন্ন ধৰণৰ বেমাৰ আহিব পাৰে। মাছৰ লগত জালুক খাব নালাগে। তিলৰ লগত পালেং খাব নালাগে। তিলৰ তেলতো পালেং বনাই খাব নালাগে। 10 দিনমান কাঁহৰ বাতিত থকা দৈ খাব নালাগে। বন্ধুসকল, মডাৰ্ণ ছায়েন্সে বেলেঞ্চ ডায়েটৰ ওপৰত কয়, কিন্তু গৰম ঠাণ্ডা আয়ুৰ্বেদৰ কথাবোৰ বেছি নামানে। যদি আপোনাৰ কিবা বেমাৰ হৈছে তেনেহ'লে সোনকালে ডক্তৰৰ পৰামৰ্শ লওক।